আপুনি যে ইমানবোৰ কৰি থাকে এখন ঘৰ মানে আপুনি চলাইছে সংসাৰ চলাইছে অকলশৰে মাত্ৰ ল'ৰা ছোৱালী তাৰপিছতে ইমান দায়িত্ব আছে হয় নাই বাৰু ল'ৰা ছোৱালীৰ প্ৰতিতো ইমান দায়িত্ব থাকে তো আপুনি কেনেকৈ মেনেজ কৰে আচলতে মই ভাবোঁ জীৱনত মানুহৰ যদি প্ৰবল ইচ্ছা শক্তি থাকে তেতিয়া কোনো বাধাৰ মানে প্ৰশ্ন নুঠে মোৰ বহুত ইচ্ছা শক্তি আছে কিয়নো মোৰ বহুত কিবা কিবি কৰিব মন যায় মই জীৱনটোত মানে হাৰিও জিকিব খোজো যদি কেতিয়াবা হাৰিও যাওঁ তেতিয়াও মোৰ মনত অলপো দুখ নাথাকিব কিয়নো মই মানে যিকোনো কামতে মোৰ সম্পূৰ্ণ 100% নমস্কাৰ বন্ধু বান্ধৱীসকল মই জোন হাজৰিকাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ বান্ধৱীসকল মোৰ এগৰাকী বান্ধৱী তথা এগৰাকী ইউটিউবাৰে সিদিনা আমাৰ ঘৰলৈ আহোঁতে মোৰ এটি সাক্ষাৎকাৰ লৈছিল সাক্ষাৎকাৰ মই আগতে দি পোৱা নাই এইটোৱে মোৰ প্ৰথম সাক্ষাৎকাৰটি কেনেকুৱা হৈছে তাকে জানিবলৈ মই আপোনালোকৰ মাজলৈ আজিৰ এই ভিডিঅ'টি দিছোঁ আশা কৰিছোঁ আপোনালোকে মোৰ সাক্ষাৎকাৰটি চাব আৰু কেনেকুৱা হ'ল মন্তব্য কৰি জনাব নমস্কাৰ প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আজি জোন হাজৰিকা বাইদেউৰ ওচৰত তেওঁৰ কবিতাৰ জগতখনৰ কথা কবিতাৰ মানে যাত্ৰাটোৰ কথা সাহিত্যিক যাত্ৰাটোৰ কথা অকণমান ঘৰুৱা হিচাপে পাতিম বুলি আহিছোঁ তো বাইদেউ আপোনাৰ বায়'ডাটাটো ক'ব প্ৰথমে নমস্কাৰ মোৰ নাম জানে আপোনালোক সকলোৱে জোন হাজৰিকা মই মানে ছ'চিয়েল মিডিয়াত কবিতা লিখোঁ বাবে মোক বহুতে চিনি পায় আৰু এতিয়া মই নতুনকৈ ইউটিউব চেনেল এটা খুলিছোঁ তাতো মোৰ মানে কিছুমান ভিডিঅ' আপলোড কৰোঁ আৰু মোৰ ঘৰ তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাৰ হৰিপুৰ গাঁৱত আপুনি সাহিত্য জগতখনৰ লগত কেতিয়াবা জড়িত আছে সাহিত্য জগতখনৰ লগত বুলি নহয় মই যেতিয়া সৰু আছিলোঁ সৰুকালৰ পৰাই মানে মই কবিতা লিখি ভাল পাওঁ মানে কবিতা লিখা বুলিয়ে নহয় মই কিতাপ পঢ়ি বহুত ভাল পাওঁ সৰুৰ পৰাই মানে মোৰ একদম কিতাপৰ প্ৰতি একেবাৰে মানে বহুত গভীৰ প্ৰেম এটা আছে মই বেছি পঢ়া শুনা নাই কৰা যদিও কিন্তু কিতাপ বহুত পঢ়িছোঁ মানে বহুত কিতাপ পঢ়িছোঁ এতিয়ালৈকে আৰু আজি মোৰ জীৱনৰ মানে যিখিনি মই শিকিছোঁ ধৰা অসমীয়া ভাষাটোৰ বিষয়ে যিখিনি শিকিছোঁ যিখিনি জ্ঞান লাভ কৰিছোঁ সেইখিনি মই স্কুলীয়া পাঠ্যপুথিত নহয় কিন্তু মই নিজে বাহিৰা কিতাপ যিবিলাক পঢ়িছোঁ তাৰ পৰাই শিকিছোঁ আৰু তাৰপাছত মই সৰুৰ পৰা কবিতা ভাল পাওঁ কিন্তু আমাৰতো দেখিছে গাঁওখন একেবাৰে পিছপৰা আমাৰ ইয়াত কোনো মানে সাহিত্য চৰ্চা বা সংগীত চৰ্চা তেনেকুৱা কোনো ধৰণৰ মানে চৰ্চা নাই কিন্তু ধৰা মানুহৰ মনত যেতিয়া এটা বস্তুৰ প্ৰতি বহুত আসক্তি থাকে যিটো নিচা থাকে তাৰ লগত যেনেকৈ হ'লেও জড়িত হ'ব মন যায় ন কিন্তু জীৱনৰ বহুত খেলি মেলি বেমেজালিবোৰৰ কাৰণে মই ধৰা এইবিলাকত মানে লাগিব পৰা নাছিলোঁ আৰু এতিয়া কিন্তু মই আছে এতিয়াও খেলি মেলি তথাপিও কিন্তু কবিতা বা সাহিত্যৰ প্ৰতি মোৰ বহুত এৰাব নোৱাৰা প্ৰেম এটা থকাৰ বাবে সেইবিলাকত মই অলপ সময় দিব চেষ্টা কৰোঁ মোৰ মানে কি হয় মোৰ মনটো বহুত অনুভৱী অনবৰতে মানে অনুভৱবিলাকে মোক আমনি কৰি থাকে যাৰ কাৰণে মই যদি কিবা এটা লিখিব খুজিলে মানে এটা কবিতা সৃষ্টি হৈ যায় কিন্তু এটা কথা কবিতা এটা লিখোঁ বুলি লিখিব নোৱাৰে মানুহৰ মনত মানে ভাৱবিলাক চলি থাকিব লাগিব অনুভৱবিলাকে তোমাক আমনি কৰিব লাগিব ন তুমি এতিয়া জীৱনৰ কিবা ঘাত প্ৰতিঘাত সংঘাতৰ লগত তুমি নিজক মানে উপলব্ধি কৰিব লাগিব আত্ম উপলব্ধি কৰি কেতিয়াবা মানে ধৰা আত্ম উপলব্ধি কৰোঁ কেতিয়াবা অনুশোচনা কৰোঁ কেতিয়াবা স্মৃতিবোৰ ৰোমন্থন কৰোঁ তেতিয়া মনৰ মাজত মানে শব্দবোৰ মিলি যায় তেতিয়া ভাবিলোঁ লিখি চাওঁ নেকি তেতিয়া মানে কবিতাবোৰ সৃষ্টি হৈ যায় লগতে আপুনি জনপ্ৰিয় ইউটিউবাৰো হয় ইউটিউবটো কেতিয়াবা ষ্টাৰ্ট কৰিছে মানে মই মোৰ এই মোবাইলটো মই ভাবিছিলোঁ আগতে চবৰে ইউটিউব চেনেলবিলাক চাওঁ তেতিয়া মই ভাবোঁ মইতো এটা মানে কৰিব পাৰোঁ ন যিহেতু আমাৰ এইবিলাক অঞ্চলত নাৰীসকলে বিশেষকৈ সামাজিক ক্ষেত্ৰত আগবাঢ়ি যাবলৈ বহুত মানে
লাজ কৰে তেনে ক্ষেত্ৰত মই কিন্তু ব্যতিক্ৰম মই সকলো ক্ষেত্ৰতে আগবাঢ়ি থাকিব খোজোঁ কাৰণ এগৰাকী নাৰীৰ মনৰ মাজতো বহুত সপোন থাকে ন কিন্তু সেই সপোনবোৰ ধৰা ঘৰুৱা খেলি মেলি ল'ৰা ছোৱালী শাহু শহু এইবিলাকৰ কাৰণে মাইকী মানুহে নিজৰ সপোনবোৰ মনৰ মাজতে লুকুৱাই থৈ দিয়ে ন কিন্তু মই তাৰ মানে সম্পূৰ্ণ ব্যতিক্ৰম আৰু মই মোৰ সপোনবোৰ পূৰণ কৰিব চেষ্টা কৰোঁ কিয়নো জীৱনটোতো এবাৰেই পাইছোঁ যদি মোৰ বয়স হৈ যায় বুঢ়ী হৈ যাওঁ মোৰ সপোনবোৰতো কেতিয়াও পূৰণ নহ'ব মইতো মোৰ যিখিনি দায়িত্ব কৰ্তব্য আছে সেইখিনিতো পালন কৰিয়ে আছোঁ তাৰ মাজতে মানে মোৰ সপোনবোৰো পূৰণ কৰিব চেষ্টা কৰোঁ আৰু তেতিয়া মই ফোনটো কিনিলোঁ মই মানে ইউটিউব চেনেল খুলিম বুলিয়ে ফোনটো কিনিছোঁ মোৰ যিটো আগত এণ্ড্ৰইড ফোন আছিলে সেইটো মই বেলেগক দি দিলোঁ তাৰপাছত এইটো মানে অলপ ভাল আৰু অলপমান সেইকাৰণে এইটো কিনিলোঁ তেতিয়াৰ পৰা মানে ভিডিঅ' এনেই সৰু সুৰা বনাইছিলোঁ কিন্তু ইউটিউব খুলিবলৈ যে YT ষ্টুডিঅ' লাগে তাৰপাছতে এইবিলাক এডিট কৰিবলৈ এপছ আছে সেইবিলাক বস্তু মই নাজানিছিলোঁ তাৰপৰা শিকিবলৈতো কোনো নাই তেতিয়া মই গুগলত মানে সদায় চাৰ্চ কৰোঁ ৰাতি 12টা 1টালৈকে মই শিকি থাকোঁ মানে ক'ত কেনেকৈ কি হয় এইটো মানে কি ছিষ্টেমত ভিডিঅ'বিলাক এতিয়া ইয়াত এটা থাকে আকৌ অলপ দেৰি এটা জইন কৰি দিয়ে এইটো কেনেকৈ কৰে বুলি ভাবিছিলোঁ তাৰপাছত মানে চালোঁ এই হিন্দী চেনেলবিলাক যিবিলাকত মানে বহুত ধুনীয়াকৈ শিকোৱা থাকে সেইবিলাক চাই চাই এতিয়া মই শিকিলোঁ বুলি নকওঁ শিকি আছোঁ এতিয়াও তাৰপাছতে সৰু সৰু ভিডিঅ'বোৰ দিছোঁ ভৱিষ্যতে মানে ভাল ভাল ভিডিঅ' দেখুওৱাৰ আশা এটা আছে কিন্তু সময় হ'লে আৰু সেইবিলাক চেষ্টা কৰিম এই ছাবস্ক্ৰাইবাৰ কিমান হ'ল আপোনাৰ এতিয়া মোৰ 1800 হ'ল বহুত হ'ল এক কম দিনৰ ভিতৰতে হয় এয়া ছাবস্ক্ৰাইবাৰবোৰৰ আঁৰতে হ'ল মোৰ ফেচবুকত থকা বন্ধুবিলাক মই যেতিয়াৰ পৰা ফেচবুক ব্যৱহাৰ কৰিছোঁ মানে ফেচবুকত মই বহুত সঁহাৰি পাইছোঁ দেই আৰু মোৰ ফেচবুকত মোৰ বন্ধু বান্ধৱীসকল বহুত ভাল লাগে তেওঁলোকৰ যিবিলাক ইতিবাচক প্ৰেৰণা সেইখিনিয়ে মোক বহুত উৎসাহ দিয়ে আৰু মই মানে ফেচবুকত ক'লোঁ যে মোৰ অলপমান মানে ছাবস্ক্ৰাইব কৰি দিলে সকলোৱে ভাল হ'ব তেতিয়া মোৰ ফ্ৰেণ্ড লিষ্টত থকা মোৰ ফ্ৰেণ্ডবিলাকে ছাবস্ক্ৰাইব কৰে আৰু তেওঁলোকে ভিডিঅ'বিলাক চোৱাৰ কাৰণে তেওঁলোকৰ ওচৰত কৃতজ্ঞতা জনাব লাগিব মই হয় এতিয়া আকৌ কবিতাৰ হেৰিয়লৈ আহোঁ এতিয়া কবিতা আপুনি কিমান লিখিছে আপুনি ষ্টাৰ্ট কৰাৰ পৰা মোৰ এখন কবিতা পুথি আছে তাত বিশেষ কবিতা নাই যদিও মানে মোৰ সৰুৰ পৰা বহুত আশা আছিলে মোৰ এখন মানে কিতাপ হ'ব মানে তেতিয়া মই চেষ্টা কৰিছিলোঁ আৰু মোৰ একদম সৰুৰ পৰাই মানে জনা হোৱাৰ পৰাই কিতাপ এখন কৰাৰ সপোন আছিল কিন্তু মোৰ এখন কবিতা পুথিখন ইমান পাব্লিছ নকৰিলোঁ তাত মানে বেলেগৰ কবিতা এটা সোমালে যে আকৌ কথাটো বেয়া হৈ যায় কিন্তু মই 2023 চনমানত এখন ভালকৈ কবিতা পুথি কৰাৰ কথা ভাবিছোঁ এতিয়া আপুনি কবিতাৰ কাৰণে কিবা বঁটাও পাইছে চাগে মই তেনেকৈ মই সন্মানিত হোৱা নাই সন্মান পাব পৰাকৈ মই এতিয়া যোগ্যও হোৱা নাই বাৰু নহয় এতিয়া কথা এটা কৈছোঁ আজিকালিতো বহুতে সন্মান পায় ন পইচা দিলে ময়ো সন্মান এটা পাম কিন্তু মই পইচা দি সন্মানটো কিনি ল'ব নোখোজোঁ যদি মই যোগ্য হওঁ যদি মোৰ কবিতাবিলাক সাধাৰণ মানুহে ভাল পায় তেতিয়া নিশ্চয় কোনোবাই মোক সেইখিনি দিব তাৰ বঁটা লৈ মই কি কৰিম যদি মোক কোনেও চিনিয়ে নাপায় মই কেতিয়াও মানে বঁটা পাম বুলি লিখা নাই মইতো লিখোঁ মোৰ আত্মসন্তুষ্টিৰ কাৰণে মই ভাল পাওঁ লিখি মোৰ মনটোৱে যেতিয়া আমি কিবা এটা কাম কৰিলে যেতিয়া আমাৰ মনটোৱে শান্তি পায় সেই কামটোৱে কৰি ভাল তেনেকৈ ইউটিউব কৰি ভাল লাগে ইউটিউব কৰি ভাল লাগে এতিয়া মানে কি হ'ল ইউটিউবটো খোলাৰ পৰা এতিয়া লাগি থাকে ভিডিঅ' এটা কৰোঁগৈ নেকি বুলি তেনেকুৱা লাগি থাকে আৰু ন এইটো এটা হ'ল নিচা এতিয়া ক'ৰবাত গ'লেও মোবাইলটো কেমেৰাটো উলিয়াই ল'ম ভিডিঅ' এটা কৰোঁ কিন্তু কোনো স্ক্ৰিপ্ট নহ'লেও আৰু কৰিব মন গৈ থাকে তাৰপিছতে কবিতা লিখা তাৰ উপৰি আপুনি কি কৰে মই ফুল চুল লগাই ভাল পাওঁ দেখিছে আমাৰ ঘৰত মানে ফুলবিলাকতো বহুত সময় দিওঁ মই ৰাতিপুৱা শুই উঠি কিনে লগাওঁ বহুত ধুনীয়াকৈ আছে তাৰপাছতে আৰু মই চিলাই কৰোঁ মানে চাদৰ দহি বাটোঁ ব্লাউজ চিলাওঁ মেখেলা চিলাওঁ মানে এগৰাকী মহিলা কাপোৰবিলাক চিলাওঁ আৰু মোৰ সেইটো মানে উপাৰ্জনৰ কাৰণে কৰোঁ তাৰোপৰি মই কিতাপ পঢ়োঁ গান শুনি ভাল পাওঁ আৰু চিনেমা চাই বহুত ভাল পাওঁ এখন কবিতা যদি শুনিলোঁ হয় কিন্তু এতিয়া মোৰ কবিতা মুখস্থ নাই নহয় মই চাইহে ক'ব লাগিব চাই গ'লে একো নহয় ঠিক আছে বাৰু মোৰ কবিতাটোৰ শিৰোনাম তোৰ বাবে মই শিলৰ দৰে কঠিন হ'ব খুজি বাৰে বাৰে বৰফ হৈ গলি যায় হৃদয় তোৰ চলনাটো সুখী হওঁ মই আপোনাৰ ঘৰত কোন কেনেকৈ আছে আমাৰ ঘৰত বৰ্তমান মই আৰু মোৰ ল'ৰা ছোৱালী দুটা থাকোঁ
আৰু মোৰ মানে দাম্পত্য জীৱন বৰ সুখৰ নহ'লে, খেলি মেলি বহুত কিবা কিবি হ'ল মানে, গতিকে এতিয়াতো অকলে আছোঁ বাৰু ল'ৰা ছোৱালীকেইটাৰ লগতে। আপুনি যে ইমানবোৰ কৰি থাকে, এখন ঘৰ মানে আপুনি চলাইছে, সংসাৰ চলাইছে অকলশৰে, ল'ৰা ছোৱালী, তাৰপিছতে ইমান দায়িত্ব আছে হয় নাই বাৰু? ল'ৰা ছোৱালীৰ প্ৰতিতো ইমান দায়িত্ব থাকে, তো আপুনি কেনেকৈ মেনেজ কৰে? আচলতে মই ভাবোঁ জীৱনত মানুহৰ যদি প্ৰবল ইচ্ছা শক্তি থাকে তেতিয়া কোনো বাধাৰ মানে প্ৰশ্ন নুঠে। মোৰ বহুত ইচ্ছা শক্তি আছে, কিয়নো মোৰ বহুত কিবা কিবি কৰিব মন যায়। মই জীৱনটোত হাৰিও জিকিব খোজোঁ, যদি কেতিয়াবা হাৰিও যাওঁ তেতিয়াও মোৰ মনত অলপো দুখ নাথাকিব, কিয়নো মই কোনো কামতে মোৰ সম্পূৰ্ণ 100% দিওঁ। ধৰা কিছুমানে টাইম পাছৰ কাৰণে কৰে, কিবা কিবি কাৰণে কৰে, কিন্তু মই মোৰ একদম আত্মাৰ পৰা কৰোঁ যিকোনো কাম। গতিকে মই কিবা এটা শিকিব গ'লে, কিবা এটা কৰিব গ'লে সফল হওঁ আৰু। তাৰপাছত মোৰতো কাম বহুত। মই সদায় ৰাতিপুৱা সোনকালে শুই উঠোঁ, 5টা, 4:30, 6টাৰ ভিতৰত উঠোঁ আৰু উঠাৰ পাছত ঘৰুৱা কাম বন কৰি চিলাই তিলাই কৰাৰ যেতিয়া মানে ধৰা ভাগৰ লাগে তেতিয়া ধৰা 5 মিনিট বহোঁ। সেই 5 মিনিট সময় ধৰা কেতিয়াবা কবিতা এটাকে লিখোঁ, নহ'লে ভিডিঅ' এটাকে কৰোঁ, নহ'লে ধৰা কিবা এটা চাওঁ আৰু তেনেকৈ মানে সময়খিনি মিলাই লওঁ। কেতিয়াবা ধৰা অলপমান ভাগৰ লাগে, কষ্ট হয়, সেইখিনিয়ে মোৰ একো ধৰা সমস্যাবিলাকে মোৰ ইচ্ছা শক্তিটোক মানে প্ৰতিহত কৰিব নোৱাৰে আৰু তেনেকুৱা কথা। আৰু ভৱিষ্যত কি পৰিকল্পনা কৰিছে আপুনি? কেনেধৰণে মানে ইউটিউবত ভিডিঅ' দিব? মই এটা কথাই জানো, জীৱনটোৰ অভিজ্ঞতাৰ পৰা মানুহৰ জীৱনটো পৰিকল্পনাৰ মতে কেতিয়াও উদযাপিত নহয়। কাইলৈ কি হ'ব সেই কথাটো মই নাজানো। ৰাতিপুৱা যেতিয়া শুই উঠি মই গা পা ধুই চাকি জ্বলাওঁ, ভগৱানৰ ওচৰত এটা বস্তুৱেই বিচাৰোঁ যে মোৰ আজিৰ দিনটো যাতে ভালকৈ যায়। মই ভৱিষ্যতৰ কোনো পৰিকল্পনা কৰা নাই, কিন্তু আজিৰ দিনটো পৰিকল্পনা কৰোঁ যে মই আজিৰ দিনটো মানে ভাল কিবা এটা কৰিম আৰু ভাবোঁ যে আজিৰ দিনটো যাতে মই ভাল কিবা এটা কৰিব পাৰোঁ, সেইটোৱে। কাইলৈতো জীয়াই থাকোঁ নে মৰি যাওঁ কোনো নাজানো ন, গতিকে যদি জীয়াই থাকোঁ ধৰা সমাজৰ হকে কাম কৰাৰ বহুত ইচ্ছা আছে। কেতিয়াবা যদি মোৰ ইউটিউব চেনেলটোৰ পৰা মানে মই উপাৰ্জন কৰিব পাৰোঁ, তেতিয়াহ'লে সেইখিনি পইচাৰে যাতে মই সামাজিক কিছুমান কাম কৰিবলৈ বহুত মানে আশা আছে আৰু। ধৰা আজিকালি ল'ৰা ছোৱালীবোৰে কিতাপ নপঢ়ে, একদম সৰুৰ পৰা এটা সপোন আছে, তোমাৰ ওচৰত কৈ দিছোঁ মানে ভৱিষ্যতৰ দিনত যদি কেতিয়াবা পইচা হয় তেতিয়াহ'লে সেইখিনি কৰিম আৰু বাকী ল'ৰা ছোৱালীকেইটাক পঢ়োৱা মানে সিহঁতকতো ভাল মানুহ কৰিব লাগিব। এতিয়া অকণমান বেলেগ কুৱেশ্যন সোধোঁ, জীৱন মানে কি আপোনাৰ মতে? মোৰ মতে জীৱন মানে দায়িত্ব, কাৰণ পৃথিৱীত বহুত জীৱ জন্তু আছে, তাৰে ভিতৰত আমি মানুহ জীৱ শ্ৰেষ্ঠ, গতিকে আমাৰ জীৱনবোৰৰ প্ৰতি দায়িত্ব এটা থাকে ন। সেইকাৰণে মই অলপ দায়িত্বশীল হৈ ভাল পাওঁ। মোৰ যিবিলাক কৰণীয় থাকে মানে ধৰা কাম বুলি ক'লে অকল ঘৰখন চলোৱাই নহয়, ধৰা তোমাৰ সপোন আছে, সপোনৰ প্ৰতিওতো তোমাৰ দায়িত্ব থাকে, ঘৰৰ প্ৰতিও দায়িত্ব থাকে তোমাৰ। আৰু ধৰা যিখিনি সময় পাওঁ সেই সময়খিনি ভাল মানে নিজৰ মনে বিচৰা ধৰণে উপভোগ কৰিব লাগে। এই পৃথিৱীততো কোনো কাৰণ নহয়, মই যদি কাইলৈ মৰি যাওঁ, মই মৰাৰ পাছত কোনোবাই অকণমান সময় কান্দিব, তাৰ পাছততো মোক সকলোৱে পাহৰি যাব। মই যদি বেলেগৰ কথা ভাবি মোৰ সুখ শান্তি, মোৰ ভাল লগা বেয়া লগা চব বিসৰ্জন দিওঁ, তেতিয়াহ'লেতো মোৰ একো লাভ নহ'ব। মোৰ কৰণীয়খিনি কৰাৰ পাছত যিখিনি সময় মোৰ কাৰণে থাকে, সেইখিনি সময় কিন্তু মই বহুত এনজয় কৰোঁ, উপভোগ কৰোঁ। ভাল লগা সকলোবোৰ কামেই মই কৰোঁ, যাতে মৰিবৰ সময়ত মানে মনত অনুশোচনা নাথাকে আৰু। প্ৰেম সম্পৰ্কে আপোনাৰ ধাৰণা কি? প্ৰেম সম্পৰ্কে মোৰ ধাৰণা হ'ল, আমি যিহেতু পৃথিৱীখন শান্তিৰে বসবাস কৰিবলৈ হ'লে মানুহৰ মাজত প্ৰেম থাকিবই লাগিব। পুৰুষ আৰু প্ৰকৃতি ইজন আনজনৰ পৰিপূৰক হয়। এগৰাকী নাৰীয়ে এজন পুৰুষৰ অবিহনে আধৰুৱা হৈ ৰয়, ঠিক তেনেকৈ এজন পুৰুষো এগৰাকী নাৰীৰ প্ৰেমৰ অবিহনে আধৰুৱা হয়। গতিকে মই ভাবোঁ যে মানুহে সুখী হৈ জীয়াই থাকিবলৈ হ'লে মানুহৰ জীৱনত প্ৰেমৰ প্ৰয়োজন থাকে। আৰু ধৰক স্বতঃস্ফূৰ্তভাৱে নহ'লেও মানে প্ৰত্যক্ষভাৱে নহ'লেও পৰোক্ষভাৱে হ'লেও মানুহৰ আত্মাত প্ৰেম থাকিব লাগে। প্ৰেম থাকিলে মানুহে পাপ কৰিব নোৱাৰে বুলি ভাবোঁ, কাৰণ প্ৰেম মানে ধৰা অকল এজন পুৰুষে এগৰাকী নাৰীক ভাল পোৱা বা শাৰীৰিক সম্পৰ্ক কৰাই প্ৰেম নহয়। প্ৰেমটো হ'ল মানে ধৰা প্ৰেমে কাকো একো দিব নোৱাৰে, কিন্তু মানসিক শান্তিখিনি দিয়ে। মানুহৰ জীৱনত প্ৰেম থাকিবই লাগিব। প্ৰেম নাথাকিলেতো গোটেই পৃথিৱী মাৰা কাটা হ'ব, হয় নাই কোৱাচোন? প্ৰেম আছে কাৰণে সুন্দৰ পৃথিৱীখন
আৰু প্ৰেম আছে কাৰণে আজি ধৰা ছবিসমূহ ফিল্মবিলাক প্ৰেমৰ কাৰণে সৃষ্টি গানসমূহ প্ৰেমৰ কাৰণে সৃষ্টি কবিতা প্ৰেমৰ কাৰণে সৃষ্টি উপন্যাস প্ৰেমৰ কাৰণে সৃষ্টি মানে ধৰা পৃথিৱীত যিমান সৃষ্টি হৈছে সেয়া প্ৰেমৰ কাৰণে সৃষ্টি হৈছে গতিকে সকলোৰে অন্তৰত প্ৰেম থকাটো মই প্ৰয়োজন বুলি ভাবোঁ আৰু বাঞ্ছনীয় বুলি ভাবোঁ ইউটিউবত মই ভিডিঅ' চাওঁ আপোনাৰ বহুত ধুনীয়া লাগে যদিও অকণমান লাহে লাহে কয় বেলেগতকৈ কিন্তু শান্ত শিষ্টকৈ বহুত ধুনীয়াকৈ কয় মানে বহুত ধুনীয়া লাগে আৰু সকলোৱে ছাপোৰ্ট কৰিব বাইদেউ ইমান কষ্ট কৰিও ভিডিঅ' কৰে আৰু কবিতা লিখে আপোনালোককো কৈছোঁ যিসকলে আজিৰ ভিডিঅ'টো প্ৰত্যক্ষ কৰিব তেওঁলোকক অনুৰোধ কৰিছোঁ এওঁ হ'ল মিতালী মৰাণ তাই মানে চেষ্টা কৰিছে ইউটিউব জগতলৈ যোৱাৰ আৰু আপোনালোকে যদি আৰম্ভ কৰিছে আপোনালোকৰ সঁহাৰি পালে সহযোগ পালে নিশ্চয় আগবাঢ়িব পাৰিব গতিকে তাইৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ থেংক ইউ আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ আৰু টাইম দিয়াৰ কাৰণে ধন্যবাদ থাকিল আৰু এটা কথা আজি মানে জীৱনত প্ৰথমবাৰ এনেকৈ কেমেৰাৰ সন্মুখত মোৰ সাক্ষাৎকাৰ দি পাইছোঁ তুমি মোৰ সাক্ষাৎকাৰ লোৱাৰ কাৰণে মই তোমাক বহুত বহুত ধন্যবাদ জনাইছোঁ